গুড মৰ্ণিং সকলোকে। আজি ভিডিঅ'টো হ'ল আমি যোৱাকালি গাঁৱৰ ঘৰৰ পৰা মানে দুলীয়াজান ভাদৈ পাঁচালিৰ পৰা গুৱাহাটী গৈ আছিলোঁ নিজৰ ঘৰলৈ। গৈ থাকোঁতে অলপ ফুৰিলোঁ শিৱসাগৰত ঘূৰি মেলি ঘৰৰ পৰা আহোঁতে আমাৰ দেৰি হৈছিল, দেৰিকৈ ওলাইছিলোঁ। তাৰপিছত বেটি আমনি কৰাৰ কাৰণে আমি যোৰহাটত থাকি গ'লোঁ ৰাতিটো। এতিয়া যাব ওলাইছোঁ গুৱাহাটী। আমি থাকিলোঁ যোৰহাটৰ লখিমী নগৰত। দাদাজনে কৈ দিব আপোনালোকৰ এড্ৰেছটো সম্পূৰ্ণকৈ। আপোনালোকৰ যদি কিবা অসুবিধা হয় বা ইমাৰ্জেঞ্চি ৰুম প্ৰয়োজন হ'লে থাকিব পাৰিব দাদাজনৰ ঘৰতে। গেষ্ট হাউচ আছে, মই দেখাই দিম। আপুনি এড্ৰেছটো কৈ দিয়ক। মোৰ এই গেষ্ট হাউচটো স্থাপিত হৈছে 2023 চনৰ আৰু ইয়াত মানে মেইন প্ৰায়ৰিটি হৈছে গুড এনভাইৰনমেণ্ট এণ্ড গুড একমডেশ্যন। আমাৰ এই গেষ্ট হাউচটোৰ ঠিকনা হৈছে লখিমীনগৰ 2 নং পথ, ৱেষ্ট যোৰহাট, পোষ্ট অফিচ RRL, যোৰহাট 6। একদম মেইন হাই ৰোডৰ ওচৰতে হয়, একো প্ৰব্লেম নহয়। কণ্টেক্ট নাম্বাৰ দি দিম, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব দাদাজনক। হয়, ধন্যবাদ। ঘৰৰ পৰিৱেশটো মই অলপ দেখাই দিছোঁ কেনেকুৱা। আপোনালোকে যদি ভাল লাগে আহিব পাৰিব। এইফালে গেষ্ট হাউচ, ইয়াতো ৰুম আছে, গ্ৰাউণ্ড ফ্ল'ৰ দাদাহঁতে থাকে। ইফালে ওপৰতো আছে, ধুনীয়া পৰিৱেশ, ফুলনি বাৰী আছে। এইফালে বিভিন্ন ধৰণৰ ফুল। এইফালে মেইন গেটখন। আহিছে দিয়ক। আহি বোকাখাট পালোহি। বোকাখাটতে অলপ ৰেষ্ট লৈছোঁ, বৰিং লাগি গৈছে, কিবা অলপ খাম বুলি ভাবিছোঁ। তাকে ৰৈ আছোঁ আৰু আনিব গৈছে। গাড়ীৰ ভিতৰতে আছোঁ আমি, বেটি মই। কাজিৰঙাৰ মেইন ৰাস্তাৰ কাষতে এখন ৰিজৰ্ট আছে, ইয়াতে অলপ ফুৰিবৰ কাৰণে সোমালোঁ, লগতে কিবা খাম আৰু এতিয়া লাঞ্চটো কৰিম। এতিয়া দুইটা পাৰ্ট একেই বোলে, ছেইম। বেটিৰ কাৰণে এইটো জেগাই ভাল হ'ব বুলি, চাব ভাল পাব বেটিয়ে। গাৰ্ডজনক সুধিলোঁ, তেখেতে ইফালে দেখাই দিলে। ইয়াতে আহিলোঁ আৰু চাওঁ ভিতৰলৈ কি আছে।
গ'ল এতিয়া যাব ওলাইছোঁ এতিয়া গৈ থাকিম আৰু গুৱাহাটী যাওঁতে চাগে সন্ধিয়াই হৈ যাব ভাল লাগিল খানা আইটেমবিলাক চব টেষ্টি আছে আহিব মেইন ৰোডৰ কাষতে আছে গুৱাহাটী যাওঁতে খাই যাব পাৰিব গ্ৰীণ ভেলী ৰিজৰ্ট গৈ থাকোঁ আৰু এতিয়া